হাই গাইজ, আজি আমি অসমৰ বাহিৰত যাম বেলেগ এখন দেশলৈ পাছপোৰ্ট আৰু ভিজা নোহোৱাকৈ কেৱল পান কাৰ্ড বা আধাৰ কাৰ্ড এখন লৈ বহুত কম বাজেটত। বলকচোন ৰাইডটো আৰম্ভ কৰোঁ। বতৰটো বহুত ধুনীয়া হৈ আছে, কিন্তু বতৰে যিকোনো মুহূৰ্ততে তাণ্ডৱ দেখাব পাৰে। আৰু যি নহওক, আজি আমি এইখন স্কুটিয়ে লৈ যাম। জাগা এনেকৈ কেই কিলোমিটাৰ হ'ব? জাগাখিনি এপ্ৰক্সিমেট 51 কিলোমিটাৰ। জয় ধৰ 100 কিলোমিটাৰ আৰু নহয়, আমি যদি বজাৰখনি ঘূৰিব 51 কিলোমিটাৰ আৰু তো আমি ধৰক 10 কিলোমিটাৰটো সোমাই যামেই। ক'ত যাম আমি এতিয়া নকওঁ, ভিডিঅ'টোৰ শেষত ক'ম। শেষত আমি কৈ আপোনালোকে চাই থাকক। আপোনালোকে হয়তো ভাবিছে আমি স্কুটি দি যাই আছিলোঁ, হঠাৎ কাৰত আহি গ'লোঁ যে। মানে কি হ'ল কথাটো, ওপৰৰ পৰা বৰষুণ অহা ষ্টাৰ্ট হ'ল, সেইকাৰণে আমি মাৰুতিখনে লৈ আহিব লগা হ'ল। আৰু মোৰ লগত আছে বৰ্তমান নয়ন আৰু কৌস্তৱ দা আৰু চম্পক। বৰ্তমান আমি মানে ৰঙিয়াতে আছোঁ। ইয়াৰ পৰা প্ৰায় আমি 2 ঘণ্টা 2.5 ঘণ্টাৰ ভিতৰত পাই যাম। 2 ঘণ্টা লাগিব? 2 ঘণ্টা লাগিব। 2 ঘণ্টা নালাগিব, 2 ঘণ্টা 1.5 ঘণ্টা আৰু খুব বেছি। এইখিনি সময়ৰ ভিতৰতে পাই যাম। আপোনালোকক ৰাস্তাৰ ভিউবিলাক দেখাই থাকিম। ধুনীয়া ধুনীয়া ভিউ পাম, ধুনীয়া ধুনীয়া স্পট পাম, তাতে ফটো উঠিম, আমি ভিডিঅ' কৰিম। মানে গোটেইকেইটা চকাতে অলপ হাৱা ভৰাই ল'লোঁ, কাৰণ অলপ দূৰলৈকে যামতো, গতিকে হাৱাটো দি ল'লোঁ। ৰাস্তাতে তামাম বৰষুণ, নয়নক জিকি জিকি ঠাণ্ডা এটা আনিব পঠাইছোঁ। নাই মজা 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 আছে। মজা মজা চব যাম। মাজতে অলপ ব্ৰেক লৈ আমি ঠাণ্ডা আনিলোঁ। বৰষুণ বতৰত ঠাণ্ডা হোৱা মজাই বেলেগ। বৰষুণৰ বতৰ আৰু আমাৰ সকলোৰে প্ৰিয় জুবিন দাৰ গান, ফিলটোৱেই কিবা বেলেগ হৈ যায়। এনেকৈ ফূৰ্তি কৰি গৈ গৈ লাহেকৈ তামোলপুৰত সোমালোঁ। এই ৰাস্তাটোৰে গৈ থাকোঁতে আপোনালোকে বহুত বস্তু দেখা পাব। তামোলৰ বাগানেই হওক বা চাহপাতৰ বাগিচাই হওক, মোটামুটি আপোনালোকে ব'ৰ নহয় আৰু। বৰ্তমান আমি পালোঁ মনকা টি ষ্টেট। ইয়াতে গাড়ীখন পাৰ্কিং কৰি অলপ ফটো চটো উঠিবলৈ। আপোনালোকে নাজাৰাটো চাওকচোন এবাৰ, কি ভিউ, ধুনীয়া ভিউ। ইয়াত ফটো চটো উঠি লওঁ। গেটখন চাই কওকচোন কোনখন দেশত যাই আছোঁ আমি। ইয়াত যে এণ্ট্ৰি লিখা আছে, ইয়াৰ কাষেদি সোমাই যাব আৰু হাতত আধাৰ কাৰ্ড বা পান কাৰ্ড এখন লৈ ল'ব। এয়া মই লৈ লৈছোঁ আধাৰ কাৰ্ডখন। ইয়াতে আমাৰ গোটেইকেইজনৰে ডকুমেণ্টছ কেইখন জমা দিলোঁ আৰু ছাৰে ধুনীয়াকৈ এণ্ট্ৰি কৰি ল'ব। তাৰ পৰা ওলাই আহিলোঁ। এইটো হৈছে মেইন গেট। মেইন গেটখন একবাৰ চাই লওক। তাৰপিছত এনেকৈ কাষেদি সোমাই যাব। যাই আপোনালোকে এই ঘৰটো যে আছে, তাতে আপোনালোকে আৰু ভেৰিফাই হয়। তাতে মানে আধাৰ কাৰ্ড কেইখন জমা দিব লাগে। আমি জমা দিলোঁ, ক'লে কি মানে গোটেইকেইজন মানুহ আহিব লাগিব, তেতিয়াহে মানে ভেৰিফাই কৰিব। বৰ্তমান ইহঁতক মাতি দিছোঁ, ইহঁত আহি আছে, মানে গাড়ীতে বহি আছিল। ইহঁত আহি কিনে আমি গোটেই ইয়াত দেখাই কিনে আমি ভিতৰলৈ যাব পাৰিম। মানে নাম চাম সোধাৰ পিছত ইয়াতে এণ্ট্ৰি হ'ব। হোৱাৰ পিছত আৰু এইফালে নেক্সট। বৰ্তমান আমি সোমালোঁ ভূটানত। ভূটানত সোমাই গাড়ীত তেলটো ভৰাই ল'লোঁ, কাৰণ ইয়াত GST নথকাৰ ফলত তেলৰ দামটো এতিয়াও 76 চলি আছে। মেইন গেটৰ পৰা অলপ উঠি আহি কেনে এটা ভিউ পালোঁ, তাতে অলপ ৰখি দিলোঁ। এয়া চাওক ভিউটো, চাওক কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ ভিউ। আমাৰ ঘৰৰ পৰা ইয়ালৈকে আহোঁতে খুব বেছি 500 টকা খৰচ হয়। আপোনাৰ বেছিও হ'ব পাৰে যদি দূৰত ঘৰ। ইয়াত অহাৰ পিছত পইচা যোৱাৰ ফিলেই নাহে। এয়া চাওকচোন ৰাস্তাৰ ভিউ, কি ধুনীয়া ক্লিন, এটাও প্লাষ্টিক বা লেতেৰা বস্তু পৰি নাথাকে। যদি আমাৰ অসমখনো এনেকুৱা ক্লিন কৰি ৰাখিব পাৰিলোঁ হয়, কিমান ধুনীয়া লাগিল হয়। ভূটান বুলিলে এই ফ্লেগ কেইখন চকুৰ আগত আগেই ভাহি আহে। বুদ্ধদেৱৰ মূৰ্তি সন্নিৱিষ্ট এইটো ভূটানৰ এটা সৰু ধৰ্মীয় অনুষ্ঠান। ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া হয়। ইয়াত উঠি আপোনালোকে চাৰিওপিনে ধুনীয়া সৌন্দৰ্য এটা উপভোগ কৰিব পাৰে। ইয়াত থকা ঘৰবিলাকত কাঠৰ ডিজাইন বহুত প্ৰয়োগ কৰা হয়। এই ভিডিঅ'টোত ভূটানৰ কেৱল 1% দেখুওৱা হৈছে। বতৰৰ কাৰণে আমি বেছি ঠাই ঘূৰিব নাপালোঁ। নেক্সট ভিডিঅ'ত নিশ্চয় দেখাম।